নমস্কাৰ বন্ধুসকল, আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ অসমীয়া কুইজৰ 10টা প্ৰশ্ন উত্তৰৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকক এটা প্ৰশ্নৰ উত্তৰৰ বাবে 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আপোনালোকে যদি উত্তৰটো পাৰে কমেণ্ট বক্সত জনাই দিবচোন। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক ভাষা কি? উত্তৰটো হৈছে অসমীয়া। 2 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ জনক কোন? উত্তৰটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। 3 নম্বৰ প্ৰশ্ন, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? উত্তৰটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আপোনালোকে ভিডিঅ'টো ৰখাই লৈ নোট কৰি ল'ব। 4 নম্বৰ প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্য পুথি কোনখন? উত্তৰটো হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। 5 নম্বৰ প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰটো হৈছে সিংহযাত্ৰা। 6 নম্বৰ প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিস্তম্ভ কি? উত্তৰটো হৈছে কীৰ্তন ঘোষা। 7 নম্বৰ প্ৰশ্ন, মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য কৃতি কোনখন? উত্তৰটো হৈছে নামঘোষা। 8 নম্বৰ প্ৰশ্ন, অসমীয়া প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰটো হৈছে প্ৰহ্লাদ চৰিত, কবি হেম সৰস্বতী। 9 নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰটো হৈছে ভট্টদেৱ। 10 নম্বৰ প্ৰশ্ন, অসমীয়া ব্যাস বুলি কাক কোৱা হয়? উত্তৰটো হৈছে ৰাম সৰস্বতীক। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি নতুনকৈ দিয়া ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।